যাওঁ দেই মৰমীয় কাণেৰে নুশুনা চকুৰে নেদেখা বহুত দূৰ দূৰণিলৈ মই এইখন লৈ যাম। কোনখন দেখুৱাই দিয়া আকৌ। এইখন তো ফাইনেলি কাঞ্চনজংঘা পালোঁ আহি। সেইখনেই হৈছে আমাৰ জীৱনত সকলোৰে প্ৰেম হয় নহয় জানো? আমাৰ হয়, সকলোৰে হয় জীৱনত, কিন্তু অমৰ প্ৰেমৰ স্বীকৃতিস্বৰূপে মই এটা বস্তু দেখুৱাব খুজিছোঁ আপোনালোকক। ফাইনেলি এতিয়া ভিতৰত সোমাম। গুড মৰ্ণিং ফ্ৰম ডিব্ৰুগড়। ৰাতিপুৱা ফ্ৰেছ হৈ গোটেইখিনি কৰি উঠিলোঁ, ব্ৰেকফাষ্ট কিবা কিবি। ডিব্ৰুগড় আহিছোঁ যেতিয়া জগন্নাথ মন্দিৰ, বগীবিল দলংটো নগ'লে নহ'ব, গতিকে ময়ো যাম, আপোনালোককো দেখুৱাম, ধুনীয়াকৈ চাই যাব ভিডিঅ'টো শেষলৈ। আৰম্ভ কৰিছোঁ আৰু আজি। তো ফাইনেলি আহি পালোঁ জগন্নাথ মন্দিৰ। এইটো মন্দিৰ, মই ভিতৰলৈ গৈ আছোঁ, ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। মন্দিৰৰ বাহিৰতে চাকি বিভিন্ন কিবা কিবি ৰাখি থৈ দিছে। এইবিলাক দোকানত এনেকৈ আছে। জগন্নাথ মন্দিৰত ৱালত ধুনীয়াকৈ কৃষ্ণ গৰু চৰাই আছে, একদম ধুনীয়াকৈ কৃষ্ণই পুৰা লীলা কৰি আছে। মা যশোদাই কৃষ্ণক বান্ধি থৈ দিছে গাখীৰ চুৰ কৰি থাকোঁতে। কৃষ্ণ জন্ম হোৱাৰ পিছত এনেকৈ লৈ গৈছিল, আৰু ইয়াতে ধুনীয়াকৈ সকলোবোৰ বনাই থৈ দিয়া আছে। যিসকলে আহিছে গমেই পায়, যিসকল অহা নাই তেওঁলোক আহিব, আহি ধুনীয়াকৈ চাব। ফাইনেলি এতিয়া ভিতৰত সোমাম। প্ৰথমে মই এবাৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ। এইটো হৈছে শিৱ মন্দিৰ, জগন্নাথ মন্দিৰৰ লগত একেলগে আছে। এইটো মেইন শিৱ মন্দিৰটো। এইটো শিৱ মন্দিৰ দৰ্শন কৰি এতিয়া মেইন মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। এয়া জগন্নাথ মন্দিৰ। জান আমি ক'ত আছোঁ কৈ দিয়া। আচ্ছা 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 আচ্ছা, এইটো কি হয়? মজা মন্দিৰ ন? হয় নেকি? এয়া ভিতৰৰ পৰিৱেশ। সকলো মানুহৰে এটা মন থাকে, ইচ্ছা থাকে জগন্নাথ মন্দিৰ চোৱাৰ বা যোৱাৰ। যিসকলে উৰিষ্যা যোৱা নাই বা যাম বুলি ভাবি আছে তেওঁলোকে ইয়াতেও আহিব পাৰে, তাতেও যাব। তাতেতো মেইনলি হয়, তাতে মেইন জগন্নাথ মন্দিৰটো তাতে হয়। তাৰ পৰাই মাটি ইয়ালৈ লৈ আহিছে আৰু কিবা কিবি আনিছে, তাৰ পৰা আনিয়ে ইয়াতে স্থাপন কৰিছে। ইয়াতো একেই বাৰু, ভগৱানটো চবতে একেই বাৰু, কিন্তু সকলোৰে আৰু মনটো বেলেগ বেলেগটো, গতিকে তালৈও যায়, ইয়াতেও আহে বহুত মানুহ। গতিকে আমি ইয়াতেও আহিলোঁ, গৈ আছোঁ। ভিতৰত কেমেৰা এলাও নাই। সঁচাকৈ বহুত ধুনীয়া লাগে, কিন্তু ইমান ধুনীয়া পৰিৱেশ, মন্দিৰটোৰ চাৰিওফালটো ইমান ধুনীয়া, সঁচাই চাওকচোন। মন্দিৰৰ বাহিৰত চাকি জ্বলাই আছে। এতিয়া মই মেইন ভিউটো দেখুৱাই দিছোঁ, চাওক একদম ওপৰলৈ। সঁচাই মোৰ পিছফালে চাওক কিমান ধুনীয়া ভিউ এটা, বুজাব নোৱাৰোঁ সঁচাকৈ। আৰু এতিয়া মন্দিৰ দৰ্শন কৰি আমাৰ ইয়াৰ ৰাইজ আগত গৈ আছে, আৰু মই গৈ আছোঁ জগন্নাথ মন্দিৰ দৰ্শন কৰি। এতিয়া বগীবিল দলঙলৈ যাম, আপোনালোকৰ বলক মোৰ লগত, ধুনীয়াকৈ চাই থাকিব। বগীবিল দলং গৈ আছোঁ আমি, আপোনালোকে ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ, মজা মজা। বগীবিল দলং ওপৰত আছে, আমি গৈ আছোঁ তলৰ ৰাস্তাৰে ধুনীয়াকৈ। আমি আজি তলৰ পৰাই চাম বগীবিল, আজি ওপৰৰে নাযাওঁ। এইখন ওপৰত আছে।
এইখনে হৈছে বগীবিল দলং, কিন্তু আমি ওপৰৰে যোৱা নাই আজি, আমি তলৰ ৰাস্তা এটাৰে আহিছোঁ। কি জানে, এইখন হৈছে কাঞ্চনজংঘা। আই লাভ কাঞ্চনজংঘা। গৈ আছোঁ তললৈ, ধুনীয়াকৈ চাই যাব। জুবিনদাৰ ভাষাৰে কওঁ, মই কাঞ্চনজংঘা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সঁচাই গৈ আছোঁ কাঞ্চনজংঘা, চাই থাকক। বগীবিল দলঙত মই আগতেও আহিছোঁ, কিন্তু কাঞ্চনজংঘাত অহা নাছিলোঁ আগতে, সেইকাৰণে আজি কাঞ্চনজংঘাত আহিছোঁ, আপোনালোককো দেখুৱাম। ধুনীয়াকৈ চাই যাব। গৈ আছোঁ, আহি পালোঁ কাঞ্চনজংঘা। আই লাভ কাঞ্চনজংঘা। যাওঁ দেই মৰমীয়, কাণেৰে নুশুনা চকুৰে নেদেখা বহুত দূৰ দূৰণিলৈ মই এইখন লৈ যাম। কোনখন দেখুৱাই দিয়া আকৌ। এইখন তো ফাইনেলি কাঞ্চনজংঘা পালোঁ আহি। সেইখনেই হৈছে কাঞ্চনজংঘা। ধুনীয়া আৰু আই লাভ ইউ। সেইফালে কি আছে? সেইফালে আছে বগীবিল দলং। বগীবিল আৰু ইফালে বাচ্ছাবিলাকে খেলে ইয়াতে। আহিব আহিব আহিব, ধুনীয়া লাগে ইয়াতে সঁচাই। মই কাঞ্চনজংঘাখন দেখুৱাই দিছোঁ, কাঞ্চনজংঘানো কি সেই বস্তুটো মই দেখুৱাই দিছোঁ এতিয়া। এইখনে হৈছে কাঞ্চনজংঘা। কাঞ্চনজংঘা 2.0। আজি বোলে গাড়ীখনত তেল নাই নে কিবা নাই, গতিকে আজি মই মানে চলাব নোৱাৰিম বোলে। সঁচাকৈয়ে ভাল লগা চিত্ৰ। প্ৰয়াত নিপেন মামা আমাৰ সকলোৰে হৃদয়ত এতিয়াও আছে। মই এটি মুকলি পক্ষী, তেওঁ পক্ষী হৈয়ে এতিয়াও উৰি আছে আমাৰ মাজত। চাওক মাইনা এটা সিফালে ধুনীয়াকৈ চেলফি উঠি আছে, চাওকচোন বহুত ধুনীয়াকৈ মাইনা এটা। কাঞ্চনজংঘা চাব আহিছে। কাঞ্চনজংঘা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, ময়েই কাঞ্চনজংঘা। ধুনীয়া পৰিৱেশ। এতিয়া বহি লৈছোঁ, কিবা অৰ্ডাৰ দিছে, এতিয়া আমি খাম। কেনেকুৱা শৰ্মা? বঢ়িয়া। হা ফাৰ্ষ্ট মজা একদম। তইতো প্ৰথমবাৰ আহিলি ইয়াতে, কেনেকুৱা অনুভৱ? বঢ়িয়া বঢ়িয়া বঢ়িয়া। দুটা জেগাত গ'লো আৰু দুটা জেগাই ভাল পাইছোঁ মানে। দুটাই ভাল পাইছা? অলপ ইয়াতে ৰ'দটো বেছি আৰু। অলপমান ৰ'দটো বেছি হ'ব আৰু এতিয়া একো নাই, ৰ'দ থাকিবই, হয় নে নহয়? সঁচাই ধুনীয়া লাগিছে কিন্তু কাঞ্চনজংঘাত আহি। আপোনালোক আহিব, বহুত আহিছে গম পাইছোঁ। বেলেগ বেলেগ বস্তু দেখা আৰু ধুনীয়া বস্তু দেখুৱাম আমি, চাই যাব। আহি আছে আহি আছে আহি আছে। আমাৰ জীৱনত সকলোৰে প্ৰেম হয়, নহয় জানো? আমাৰ হয়, সকলোৰে হয় জীৱনত, কিন্তু অমৰ প্ৰেমৰ স্বীকৃতিস্বৰূপে মই এটা বস্তু দেখুৱাব খুজিছোঁ আপোনালোকক। চাওক, অমৰ প্ৰেম নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰ। সঁচাকৈ ইমান ধুনীয়া মৰম লগা। যোৱাকালিৰ পৰা বিয়া খাই পেট কিবা হৈ আছে একদম, পূৰা ভোজ খাই এতিয়া জাষ্ট সৰুকৈ বস্তু এটা অৰ্ডাৰ দিছোঁ, চাওমিন। ধুনীয়া ধুনীয়া চাহ, বঢ়িয়া বঢ়িয়া। তই খা আকৌ, টেষ্টটো পটকৈ কৈ দে, পটকৈ খা খা খা। মজা ইয়াৰ। এই এইটোতে গম পাই গৈছোঁ কেনেকুৱা। চাওমিন খাইছা? আচ্ছা, ইমানবোৰ অকলে খাব পাৰিবানে? সঁচাই পাৰিবা নেকি? জানে বোলে চাওমিন খাব এতিয়া, পুৰা পুৰা বহি লৈছে। কাঞ্চনজংঘাত একাপ চাহ খাই এতিয়া আকৌ বিয়া ঘৰলৈ যাম। বিয়া ঘৰৰ পৰা আকৌ শিৱসাগৰলৈ যাম। তাৰ পৰা কালিৰ পৰা আকৌ ধুনীয়া ধুনীয়া ভিডিঅ' পাব। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। কাঞ্চনজংঘা।